Hello friends, welcome back to my channel Dhruva. Niputa আৰু মই বৰ্তমান শিৱৰাত্ৰি মেলা চাবলৈ গৈ আছো। আপোনালোকক দেখুৱাম শিৱসাগৰ শিৱৰাত্ৰি কিমান মানুহৰ ভিৰ হয়। বলক দেৰি নকৰি আগুৱাই যাওঁ। কোনখিনিত আছা? মেলাত আছা নেকি? মেলা আহিবা। মেলাত সোমাই যাও নেকি? মেলাত সোমাই যাও। দুটা সোমাই গৈছো মেলা চাবলৈ। মেলা কি চাবা? দেখিছে ট্ৰেইন চলি আছে আৰু খাবলৈ যাম বুলি ভাবিছো, কিন্তু পাৰিছে যাবলৈ ৰাস্তা গুচি আহিলো নোৱাৰিলো সোমাব, ইমানেই মানুহ। হেপী শিৱৰাত্ৰি। আহিছো চাই থাকক, ভিডিঅ' চাব। এতিয়া আমি গৈ আছো। এতিয়া আমাৰ মেইন লক্ষ্য 520 টাকা লাইনে খারাপ পাইছিল এলইডি বাল্ব এলইডি কোম্পানি জয় বুকিং পাইছে কোনফালে? কোন মাটি উঠাইছো? बहुत भीड़। আমি শিৱসাগৰৰ ফালে আগবাঢ়ি গৈ আছো। ইমান মানুহৰ কিবা হ'বনে? এবাৰ পুতলা দোকানত সোমালো, ছোৱালীজনীয়ে কিবা এটা লয়, তাকে চাইছে।
নাই নেকি চব নাই লাভত নিদিলে গ'লগে দাম দৰ নপতিলে গুচি গ'লো আৰু কি কৰিব দাম দৰ নপতিলে উপায় নাই মই কৈছো অৱশেষত বোলে কফি কাপ খাওঁ নিপুতে পইচা উলিয়ালে খোৱালেনো কি আৰু খাব পাৰি খাই মেলি হৈ গ'ল আকৌ আগুৱাই গ'লো এইবোৰ চব পইচা থবলৈ ইমান ধুনীয়া ধুনীয়া উলিয়াই থৈছে পইচা ভৰাই থব পাৰি আমাৰ পুৰস্কাৰ খাই উজান উঠিছে আলু চাপ দিবি মোক মিঠাতেল মাৰি খাই লওঁ আৰু ক'লে নাই বোলে গাড়ীৰ কাৰণে হোটেল এটা লওঁ আছে কিমান ধুনীয়া বেছি দাম নহয় 50 টকা বাবালৈ কৈ যোৱা আহি আছে তিনিআলিয়ে পোৱাহি বহুত ঘূৰিবলৈকে যায় আমিও সেই ঘূৰিবলৈকে গ'লো কিনো আৰু ঘূৰি গুচি অৱশেষত তেওঁলোকক বিদায় দি মই আহি আছোঁ ৰুমলৈ ৰাস্তাত গাড়ী বেছি নাই এতিয়া মানে 10টা বাজি গ'ল আহি মই ৰুমৰ পালোহি আৰু গেটখন বোলো খুলি লওঁ তলা খুলি হ'ল বৰ্তমান অকলে আছো মই তলা মাৰি থৈ যাব লগা হৈছে যেনিবা অৱশেষত পালোহি এতিয়াও বহুত দেৰি হ'ল শুওঁ আৰু আপোনালোকক কওক গুড নাইট আকৌ নেক্সট লগ পাম অন্য এটা ভিডিঅ' লৈ মোৰ ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ ৰুমটো দেখুৱাওঁ আপোনালোকক চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব তেতিয়াহে দেখিব
আজিলৈ ইমানেই, ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। চাই থাকক।